নমস্কাৰ, মই দত্ত। বহুত দিনৰ মূৰত মোৰ এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো বাছৰ পৰা আৰম্ভ কৰিলোঁ। আচলতে ঘটনাটো হ'ল কি, ভাওনা বৰসবাহৰ বাবে ঘৰলৈ আহিছিলোঁ কেইদিনমানৰ বাবে। আহকচোন আজি একেলগে গুৱাহাটীলৈ যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া হৈছে বোকাখাট চাৰিআলি। এইখন ধুনীয়া গেটখন দেখিছে যে, এইপিনেদি সোমাই গ'লে এখন ধুনীয়া থান পায়। নামটো হৈছে চিকুনাটা থান। অকলে ভিতৰত বহি থাকি বৰিঙে লাগি গ'ল। সেইকাৰণে এওঁলোকৰ লগতে ইয়াতে কেবিনতে কথা বতৰা পাতি এনেকৈ আহি থাকিলোঁ আৰু এয়া পালোহি কাজিৰঙা। এয়া কেবিনৰ ভিউটো চাওকচোন কিমান ধুনীয়া লাগে। যাত্ৰা কৰাৰ আচল ভিউটো কেবিনৰ পৰাহে পোৱা যায়। সকলোবোৰ এচিত বহি থাকে। ড্ৰাইভাৰজন চাওকচোন কিমান কষ্টৰে এনেকৈ চলাই আহে। কেবিনত কোনো ধৰণৰ এচি সুবিধা নাথাকে। এই বাছখন দেখিছে যে, এইটো লাইনত একেবাৰে নতুন হয়, নতুনকৈ বনাই আনিছেহে। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহে ডে ছাৰ্ভিচত। চেচিছটো আইচাৰৰ হয়, ইঞ্জিনটো ভলভ'ৰ আৰু ফুল্লি এয়াৰ ছাছপেনশ্যন। ভিতৰৰ ছিটবিলাক 2x1 কনফিগাৰেশ্যনত আছে আৰু লাষ্টৰ ডাবুল ছিটকেইটা হ'ল 2x2ত আছে। আপোনালোক যোৰহাট শিৱসাগৰৰ পৰা কেতিয়াবা গুৱাহাটী গ'লে ইয়াত আহিব পাৰে। ৰেড বাছত উপলব্ধ আছে ইয়াৰ টিকট, আৰু যদি কণ্টেক্ট নাম্বাৰ বিচাৰে মই দি দিম বাৰু। এনেকৈ কথা বতৰা পাতি এয়া পালোহি যোৰাবাট। কেনেকৈনো আহি পালোঁ গমেই নাপালোঁ। ডাউনটো নামি খানাপাৰা পামেই আৰু। চাওঁতে চাওঁতে এয়া পালোহি গুৱাহাটী চহৰ। কাৰোবাৰ বাবে সুখৰ, কাৰোবাৰ বাবে দুখৰ, মুঠতে বুজাব নোৱাৰা এখন চহৰ। আজিলৈ ইমানেই, নমস্কাৰ।